চাইছে জ্ঞানদীপ শৰ্মা ইউটিউব চেনেল গতিকে আজি এটা জেগাত আহিছোঁ মানে আমাৰ নাওবৈচাৰ গৌৰৱ গতিকে যাত্ৰা কৰ্মকাৰ ছাৰ গতিকে তেওঁ APSC পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈ আমাৰ নাওবৈচালৈ গৌৰৱ কঢ়িয়াই আনিছে গতিকে আজি তেওঁৰ পৰা আমি জানিম তেওঁ কিদৰে APSC পৰীক্ষাৰ বাবে আপোনাৰ প্ৰিপেৰেশ্যনটো চলাইছিলে গতিকে এয়া আমাৰ লগত আছে যাত্ৰা কৰ্মকাৰ ছাৰ গতিকে ছাৰৰ পৰা আমি জানিম ছাৰ নমস্কাৰ আপুনি কিদৰে আপোনাৰ APSC পৰীক্ষাৰ বাবে আপুনি যা যোগাৰ চলাইছিলে সেইটো এবাৰ আমাৰ দৰ্শকসকলৰ ভাগে কৈ দিয়ক পৰীক্ষা যা যোগাৰ মই 2016 চনৰ পৰা কৰিছিলোঁ 2016 চনত প্ৰথমতে পৰীক্ষা দিছিলোঁ তাত ভাইভা দিছিলোঁ ভাইভাত লাষ্টত অন্তিম যিটো লিষ্ট ওলাইছে সেইটো লিষ্টত মই চিলেক্ট হোৱা নাছিলোঁ 2018 চনৰ যিটো পৰীক্ষা হ'ল তাতো অৱতীৰ্ণ হৈছিলোঁ এইবাৰ লেণ্ড এণ্ড ৰেভিনিউৰ 46 ৰেংকত চাকৰি পাইছোঁ মানে হয় চিলেক্ট হৈছোঁ আৰু আপুনি কিদৰে মানে কি কিতাপ পঢ়িছিলে কেনেকৈ কি ধৰণে কৈছিলে সেইখিনি কৈ দিয়ক বিশেষকৈ প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে প্ৰথমতেই জিকে জেনেৰেল নলেজ ডেভেলপ হ'ব লাগে জিকে বুলি ক'লে আমি জেনেৰেলি হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিকেল চায়েন্স আৰু ইকনমিক্সৰ বিষয়ে অলপ জানিব লাগে বিশেষকৈ বেকগ্ৰাউণ্ডবিলাক জানিব লাগে আমাৰ এখন জেগাৰ আমাৰ এটা দেশৰ এটা ৰাজ্যৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী আমি নাজানিলে সেই তাৰ বিষয়ে আমি কি কাম কৰিম তাত গৈ কেনেকৈ গম পাম সেইটো কাৰণে আমাৰ হিষ্ট্ৰীটো জানিব লাগে আমাৰ APSCৰ কাৰণে বিশেষকৈ ইণ্ডিয়ান হিষ্ট্ৰী আছে লগতে আছাম হিষ্ট্ৰীটো পঢ়িব লাগে আছাম হিষ্ট্ৰীৰ কৃষ্ণ ভাল কিতাপ আছে ইণ্ডিয়ান হিষ্ট্ৰীটো আছে এভেইলেবল সেই কিতাপখিনি পঢ়িলে মোটামুটি এটা বেছ বনি যাব আৰু কথা হ'ল সেইবিলাক কিতাপ নপঢ়িলেও ইজিলি পোৱা কিতাপৰ ভিতৰত আমাৰ হাইস্কুল লেভেলৰ যিখিনি ছ'চিয়েলৰ কিতাপ আছে ছ'চিয়েল কেইবাটাও ভাগ আছে তাত হিষ্ট্ৰী আছে জিঅ'গ্ৰাফী পাৰ্টটো আছে সেইখিনি যদি কমপ্লিট কৰি পঢ়ি লয় মোটামুটি এটা বেছ বনি যাব তাৰপিছত গাইডবিলাক কিতাপবিলাক আছেই সেইবিলাক ফ'ল' কৰিলেও মোটামুটি পাই যাব কিন্তু কষ্ট কৰিব লাগিব আৰু আমাৰ উঠি অহা এতিয়া নৱপ্ৰজন্মৰ প্ৰতি আপুনি কি ক'ব সেইটো উঠি অহা নৱপ্ৰজন্মক মই ক'ব বিচাৰোঁ তেখেতসকলে সঠিক সিদ্ধান্ত লৈ কষ্ট কৰি পঢ়িব পাৰিম বুলি মনত বিশ্বাসটো আনিব লাগে আৰু এতিয়া এনেকুৱা এটা দিন হৈছে এনেকুৱা ছিষ্টেম হৈছে বহুত ভালকৈ পৰীক্ষাটো পাতি ভালকৈ ৰিজাল্ট দিয়া হৈছে আৰু তেনেকুৱা নহ'লে হয়তো আমি নাপালোহেঁতেন গতিকে বিশ্বাসটো কৰিবলৈ কষ্ট কৰা কেইজনে পাবই সেই বিশ্বাসটো প্ৰথমতে আনিব লাগে আৰু পঢ়া ষ্টাৰ্ট কৰিব লাগে আৰু যিসকলে পৰীক্ষা দিম বুলি ভাবিছে বিশেষকৈ গাঁৱৰ পৰা সেইসকলে যদি নিজে পঢ়া ষ্টাৰ্ট কৰে আৰু যিবিলাক অসুবিধা পায় মোৰ লগত যোগাযোগ কৰিলে মই যিখিনি জানো সেইখিনিৰ পৰা এটা আভাস পাই যাব মই ক'ব পাৰিম আৰু আপোনাৰ যোনটো শৈক্ষিক জীৱন আপুনি এইটো ক'ৰ পৰা আৰম্ভ কৰিছিলে মই প্ৰাথমিক বিদ্যালয় পঢ়িলোঁ নাওবৈচা মেথছক প্ৰাথমিক বিদ্যালয় হয় তাৰপিছতে মাধ্যমিক হ'লগৈ আমাৰ কলাখোৱা গাঁৱত কলাখোৱা আদৰ্শ হাইস্কুল যিটো তাতে ME স্কুল আৰু হাইস্কুল একেলগে আছে তাৰপিছতে কলেজীয়া শিক্ষা নাওবৈচা কলেজ তাৰপিছতে মই মাষ্টাৰ ডিগ্ৰীৰ কাৰণে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিত এডমিশ্যন লৈছিলোঁ অৰুণাচল ইটানগৰ টেটত চাকৰি পালোঁ চাকৰি পাই সেইটো এৰিলোঁ আৰু টেটত চাকৰি জইন কৰিলোঁ চৌমা বালিজান মধ্য ইংৰাজী বিদ্যালয়ত আৰু ডিষ্টেঞ্চ এডুকেশ্যন আমাৰ ইগনত এডমিশ্যন লৈছিলোঁ মাষ্টাৰ ডিগ্ৰী পঢ়ি থকা সময়তে মাষ্টাৰ ডিগ্ৰী পাছ কৰিলোঁ আৰু হায়াৰ ছেকেণ্ডেৰী শিক্ষকৰ কাৰণে যিটো টেট হৈছিল তাত দিছিলোঁ আৰু পাছ কৰি মই হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰৰ চাকৰি পালোঁ গোলাঘাটৰ কমাৰবন্ধাত তাৰ পৰা মিউচুৱেল ট্ৰান্সফাৰ হৈ মই বৰ্তমান নাৰায়ণপুৰ হায়াৰ ছেকেণ্ডেৰীত ইংৰাজী বিষয়ৰ বিষয় শিক্ষক হিচাপে কাম কৰি আছোঁ আৰু আপোনাৰ যোনটো পঢ়া শুনা সেইটোক আপুনি মানে কিমান ঘণ্টা মানে পঢ়িছিলে সেইটো ক'ব নেকি সেইটো নিৰ্ভৰ কৰে চবৰ নিজৰ নিজৰ ষ্ট্ৰেটেজিৰ ওপৰত মোৰ কথাটো হ'ল বিশেষকৈ পঢ়া সময়ত দিনটো যিকোনো সময়তে মই পঢ়োঁ যদি সময় পাওঁ যিখিনি সময় পাওঁ সময় মিলাই পঢ়িব পাৰিলে ৰাতিপুৱা পঢ়াটো মই বেছি ভাল পাওঁ মোৰ ব্যক্তিগতভাৱে মই বেছি ভাল পাওঁ কিন্তু মই চবকে কৈছোঁ চবৰ নিজৰ নিজৰ ষ্ট্ৰেটেজি বেলেগ হ'ব পাৰে কোনোবা ৰাতি পঢ়ি ভাল পাব পাৰে কোনোবা ৰাতিপুৱা কিন্তু কথাটো হ'ল নিৰবিচ্ছিন্নভাৱে ৰেগুলাৰলি কমকৈ হ'লেও যদি পঢ়ি যায় সেইটো বেছি কামত লাগে হঠাৎকৈ একেৰাহে 3 দিন 4 দিন একদম বহুত বেছিকৈ পঢ়িলোঁ পিছত হঠাৎকৈ বাদ দিলে সেইটো কামত নিদিয়ে কম দিয়ে আৰু লগতে লিখাৰ লগত যিসকলে পঢ়াৰ লগত নিলিখে জাষ্ট পঢ়ে সেই পঢ়াটো বেছি দীৰ্ঘস্থায়ী নহয় পাহৰি যাবলৈ সম্ভাৱনা থাকে আৰু আপোনাৰ যোনটো এতিয়া আপুনি APSC পাছ কৰাৰ পিছত আপোনাৰ এনে পোষ্টিং ক'ৰবাত হ'লনে
নাই এতিয়া বৰ্তমানতো পষ্টিং নহয় বৰ্তমান আমাৰ পুলিচ ভেৰিফিকেশ্যন হৈ গ'ল ইয়াৰ পিছতে মেডিকেল টেষ্ট হ'ব মেডিকেল টেষ্ট হোৱাৰ পিছত ট্ৰেইনিং হ'ব ট্ৰেইনিং হোৱাৰ পিছতহে পষ্টিং হ'ব ট্ৰেইনিং কিমান মাহমান হ'ব ট্ৰেইনিং আমাৰ প্ৰথমতে ইণ্ডাকশ্যন ট্ৰেইনিং হ'ব 15 দিনীয়া আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজতে হ'ব তাৰপিছতে নিজৰ নিজৰ ডিপাৰ্টমেণ্ট ৱাইজ ডিপাৰ্টমেণ্ট লৈ যাব যেনেকৈ ধৰি লওক টেক্সৰখিনি আয়কৰ বিভাগ লৈ যাব ভৱনত লৈ যাব তেনেকৈ মোৰ লেণ্ড এণ্ড ৰেভিনিউ গতিকে মোৰ লেণ্ড এণ্ড ৰেভিনিউৰ কাৰণে এক্সট্ৰা ট্ৰেইনিং হ'ব এইটো 4 মাহ 15 দিন হ'ব বুলি মই সেইদিনা গম পালোঁ মানে আপোনাৰ 6 মাহমানৰ পিছতহে আপোনাৰ সিদ্ধান্ত হ'ব যে আপুনি ক'ত যাব সেইটো 6 মাহৰ লগত আছে যাত্ৰা কৰ্মকাৰ ছাৰৰ পিতৃ গতিকে আমি তেওঁৰ পৰা জানিব বিচাৰিম তেওঁ কি কয় গতিকে আমি ছাৰৰ পৰা শুনিছোঁ কি ক'ব মই আৰু কি ক'ম মই ধৰক সৰুৰ পৰা এনে লোহাৰ কাম কৰোঁ দা কটাৰী বনাওঁ দা কটাৰী বনাই পৰিয়ালটো চলাই আছোঁ তাৰ আমাৰ মাটি ভিটি নাই অকল দোকানৰ ঘৰত নিৰ্ভৰ কৰি চলোঁ সেই লোহাৰ কাম কৰি পেলাই লোহাটো কাম কৰি পেলাই ল'ৰাটোক পঢ়াইছোঁ পঢ়াৰ সময়ত বহুত কষ্ট কৰিলোঁগৈ কষ্ট কৰাৰ পিছত ল'ৰাটোৱে কষ্ট কৰিছে সিও বহুত কষ্ট কৰি পঢ়িছে কেতিয়াবা স্কুলত খাই পেলাই গৈছে নোখোৱাকৈ গৈছে কিন্তু পঢ়াটো অলপ চৰ্চাটো বেছি আছিলে তেতিয়া মই ল'ৰাটোক কৈছোঁ পঢ়িব ভালকৈ পঢ় কাম বন আমাৰ লোহাৰ কামটো শিকিব নালাগে তই পঢ়া যদি ভালকৈ পঢ়িব পাৰ পঢ়ি থাক যিমানটো সহায় পাৰোঁ মই কৰিম সেইটো বুলি মই যিমানটো পাৰিছোঁ সহায় কৰিছোঁ আৰু ধৰক এতিয়া পঢ়ি পেলাই আপোনালোকৰ ওচৰত ল'ৰাটো ইমান উত্তীৰ্ণ হৈছে গতিকে সেইটো কাৰণে ল'ৰাটো যেনেকৈ ভাল পায় আৰু যেনেকৈ ৰাইজৰ সুবিধা চায় ৰাইজে তেখেতক কিবা আশীৰ্বাদ দিব সেইটো কাৰণে আজি ইয়াত মিটিঙত আহিছিলোঁ তাতে যেন মিটিং পতা হ'ল মিটিঙত আমাক কিবা দান বৰণি কৰিছে সেই বুলি মই এতিয়া আৰু কি ক'ম যিখিনি কৈ মোৰ বৰ্তমান সামৰণি আপুনি যিহেতু তেওঁৰ বন্ধু বুলি আপুনি কি ক'ব তেওঁৰ বিষয়ে প্ৰথমতে আমাৰ কাৰণে এটা সৌভাগ্যৰ বতৰা আৰু আমাৰ নাওবৈচাৰ কাৰণে এটা বৰ সৌভাগ্যৰ দিন যিদিনা এই তেওঁৰ উত্তীৰ্ণ হোৱাৰ খবৰটো পাইছিলে সেইদিনাই প্ৰত্যেকজন নাওবৈচাবাসী ৰাইজৰ মনত এটা আনন্দৰ সীমা চেৰাই যোৱা এটা ইমান সুন্দৰ অনুভৱ জাগি উঠিছিল আৰু সেই সংক্ৰান্ততে আমিও যেতিয়া খবৰটো পাইছিলোঁ খবৰটো পাই ব্যক্তিগতভাৱে মানে সেইটো বৰ এটা ভাল লগা খবৰ আৰু এটা মানে কিবা যুদ্ধত পৰাজয় মানে যেন আমি জয় কৰিছোঁ বহুত ডাঙৰ জয় লাভ কৰিলোঁ তেনেকুৱা এটা মনোভাৱ আহিলে বা অনুভৱ আমি পালোঁ আৰু খুব ভাল লাগিল আৰু আগৰে পৰা আমি এই বিষয়ত মানে যাত্ৰাৰ মূলত কিছুমান কথা পাতিও থাকে এনেকুৱা ধৰণৰ কথা যে এনেকুৱা আৰু তেওঁৰ গতিকে সেইদিনা মানে খবৰটো পাই আমাৰ কাৰণে বহুত ভাল লগা এটা বিষয় আৰু আজি স্পেচিয়েলি আমাৰ যি অভিযাত্ৰী সমাজ কল্যাণ সমিতি আমাৰ এটা NGO আছে আৰু এই NGOটো তেওঁ বহুদিনৰ পৰা আমাৰ লগত জড়িত আৰু তেওঁ নিজেই ইয়াৰ এজন গুৰি ধৰা সদস্য তো তেনে ক্ষেত্ৰত আজি যদি আমি সম্বৰ্ধনা অনুষ্ঠান ভাগ ইয়াতে আয়োজন কৰিলোঁ তো আমাৰ নিজৰে এজন সদস্য আৰু নিজৰ মানুহ এজন এনেকুৱা ধৰণৰ এটা বিষয় বাবদ যেতিয়া উত্তীৰ্ণ হ'ব সঁচাকৈ আমাৰ কাৰণে বৰ ভাল লগা গতিকে ব্যক্তিগতভাৱে আৰু বন্ধু মানে খুব ভাল বন্ধু আমি একেবাৰে ক্ল'জ ফ্ৰেণ্ড যি কয় তো আমি প্ৰত্যেকটো কথা আমি শ্বেয়াৰ কৰোঁ এজনে আনজনক বা আমি যিমানখিনি উপস্থিত আছোঁ প্ৰত্যেকজনৰ লগতে আৰু যাত্ৰা সঁচাকৈ এনেকুৱা মানে প্ৰতিজন বয়োজ্যেষ্ঠই হওক বা কনিষ্ঠই হওক প্ৰত্যেকজনৰ লগত তেওঁ খুব সুন্দৰ খুব ভালভাৱে বন্ধুত্ব গঢ়ি তুলিব পাৰে তো তেনে ক্ষেত্ৰত আমাৰ সঁচাকৈ বৰ ভাল লাগিছে আৰু আশা কৰোঁ নাওবৈচাবাসীৰ কাৰণে বা গোটেই ৰাইজৰ কাৰণে সমাজখনৰ কাৰণে যাত্ৰাই আগলৈ এনেদৰে যাত্ৰা অবিৰতভাৱে চলাই যাব ভিডিঅ' সেইকাৰণে বনালোঁ যিসকলে চাই আছে তেওঁলোকক কওঁ যাতে এইটো ভিডিঅ' চাই আপোনালোকে যদি অকণমানো মটিভেশ্যন পালে বা আপোনালোকে যদি এনেকুৱা কৰিম বুলি ভাবিছে গতিকে যাত্ৰা ছাৰৰ লগত আপুনি যোগাযোগ কৰিব পাৰে আৰু তেওঁ কিদৰে কৈছিলে সেইখিনিতো ক'লোৱেই গতিকে এইটো ভিডিঅ' সেইকাৰণে বনাইছোঁ যাতে আপোনালোকে অকণমান মটিভেশ্যন পায় যাতে আৰু আগবাঢ়ি যাব পাৰে আৰু যদি ভিডিঅ' চাই ভাল পালে এটা লাইক কৰি দিয়ক যদি চেনেল প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিয়ক